প্ৰায় 140টা নামৰ অৰ্ডাৰ আহিছিলে, কিন্তু 140টা নামৰ ভিতৰত মই 120টা মান আপলোড কৰিছোঁ। চ' গাঁৱত থাকি বিৰাট ভাল লাগে, চাওক গাঁৱৰ পৰিৱেশ। হাই বন্ধুসকল, থাম্বনেইলত দেখি পিনে গম পাইছে যে আজি আপোনালোকক মই শিকাবলৈ লৈছোঁ। চ' ধুনীয়া ধুনীয়া নাম কেনেকৈ লিখে বা ধুনীয়া ধুনীয়া ডিজাইন দি পিনে নিজৰ নাম, নিজৰ পৰিয়ালৰ নাম বা নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ নামবিলাক কেনেকৈ লিখে। চ' বহুতে কৈ আছিল দাদা শিকাই দিয়ক শিকাই দিয়ক। চ' এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক শিকাই দিম কেনেকৈ নামবিলাক লিখে। চ' প্ৰথমতে এনেকৈ আপোনাৰ মোবাইলৰ স্ক্ৰীনখন ওলাই ল'ব। তাৰপিছত আপোনালোকে যাব আপোনাৰ প্লে ষ্ট'ৰত, গুগল প্লে ষ্ট'ৰত। চ' গুগল প্লে ষ্ট'ৰত যাই পিনে ইয়াতে আপোনালোকে চাৰ্চ কৰিব পিক্সেল লেব। এইটো আপোনাৰ হৈছে এইটো চিম্বল থকা পিক্সেল লেব এপ্লিকেশ্যন। চ' ইয়াতে ক্লিক কৰি এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। চ' আপোনালোকে দেখা পাইছে মোৰ মোবাইলত এইটো ইনষ্টল হৈ আছে। চ' তাৰ কাৰণে ইয়াক আপুনি কি কৰিব, চ' তাৰপিছত দেখিব যেতিয়া আপুনি পিক্সেল এপ্লিকেশ্যনটো খুলিব এনেকুৱা এটা ইণ্টাৰফেচ ওলাব। এনেকুৱা এটা ইণ্টাৰফেচ ওলাৰ পিছত আপোনালোকে এই যিটো নিউ টেক্সট লিখা আছে ইয়াত যেতিয়া আপুনি ডাবল টাচ কৰিব, চ' তেতিয়া আপোনালোকে কি কৰিব পাৰিব, নামবিলাক লিখিব পাৰিব এনেকৈ ডাবল টাচ কৰিলে। চ' আপোনালোকে নামটো ইয়াতে লিখিব পাৰে। তো তাৰ আগতে কৈছোঁ প্ৰথমতে আপুনি কি কৰিব লাগিব, এখন বেকগ্ৰাউণ্ড পিকচাৰ আপোনালোকে মানে দি ল'ব লাগিব। ধৰক নিজৰ ফটো দিব পাৰে বা নিজৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ মা দেউতা বা ধৰি লওক যিকোনো ধৰণৰ চিনাৰী, প্ৰাকৃতিক দৃশ্য বা যিকোনো নেচাৰেল ফটো আপোনালোকে ইয়াত এটাচমেণ্ট কৰিব পাৰে। চ' মই তাৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই এখন ফটো লৈছোঁ। ইয়াতে ফ্ৰম গেলাৰীত যাব, প্লাছ চিনত ক্লিক কৰি ফ্ৰম গেলাৰীত যোৱাৰ পিছত আপোনালোকে চাব আপোনাৰ ফল্ডাৰ খোল খাব। ফল্ডাৰৰ পৰা আপোনালোকে যোনটো ফল্ডাৰত আপোনাৰ ফাইলটো আছে, যেনেকুৱা মোৰ আপোনাৰ আছে গেলাৰী। চ' গেলাৰীত গৈ পিনে আপোনালোকে মোৰ ডাউনলোড ফাইলত ফল্ডাৰত এইটো থোৱা আছে। চ' আপোনালোকে চাব যিটো ডাউনলোড ফল্ডাৰ হয়, ডাউনলোডত ক্লিক কৰিব। তাৰপিছত যিকোনো এখন চিনাৰী আপোনালোকে ল'ব, যেনেকুৱা মই আপোনালোকৰ কাৰণে লৈছোঁ এইখন চিনাৰী। চ' ইয়াক আপোনালোকৰ জোখত এডজাষ্টমেণ্ট কৰি ল'ব। চ' মই ইয়াতে এডজাষ্টমেণ্ট কৰি লৈছোঁ। তাৰপিছত এইখনক কি কৰিব, অলপমান ডাঙৰ কৰি ল'ব, যিখিনি আপোনাক প্ৰয়োজন হয়। চ' হোৱাৰ পিছত আপোনালোকে কি কৰিব, মই দেখাই আছোঁ, এইখন এডজাষ্টমেণ্ট কৰি ল'লে। চ' তাৰপিছত আপোনালোকে কৰিব লাগিব কি, টেক্স মানে কি লিখিব ইয়াতে। চ' লিখাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আগত কোৱাৰ দৰে মই আপোনালোকে চ' ইয়াতে টাচ কৰি, চ' এনেকৈ কৰি লোৱাৰ পিছত আপোনালোকে এই যিটো প্লাছ চিন আছে ওপৰত, লেফ্ট ছাইডৰ ওপৰত, ইয়াতে প্লাছ চিনত ক্লিক কৰি পিনে টেক্সত ক্লিক কৰিব। চ' টেক্সত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, এই নিউ টেক্সট বুলি ওপৰত আহিছে ইয়াতে ডাবল টেপ কৰিব। চ' ইয়াতে ধৰি লওক আপুনি এটা নাম লিখিব। ধৰি লওক মই মোৰ নামটো লিখিছোঁ আপোনাৰ ঋতুপন। চ' ঋতুপন মই মোৰ নামটো লিখি লৈছোঁ। চ' ইয়াতে আপুনি ধুনীয়া ধৰণৰ ষ্টাইল দি দিব পাৰে, নিজৰ কিপেডতো থাকে কিছুমান ষ্টাইল, যেনেকুৱা মই আপোনালোকৰ ইফালে এটা ৰ'জ দিছোঁ, ইফালেও এটা গোলাপ দিছোঁ। চ' তাৰপিছত অ'কে কৰিছোঁ। এই যিটো ঋতুপন হ'ল, ঋতুপনটো আপোনাৰ কাষত আছে, ইয়াক আপুনি নিজৰ ইচ্ছামতে স্ক্ৰীনখনত বহাই ল'ব লাগিব। কি কৰিব লাগিব, এই যিটো নামটো লিখা হৈছে ইয়াতে আপুনি ধুনীয়াকৈ এইটো ইয়াতে লৈ আহিব লাগিব মিডিল, বা আপুনি যিখিনি জেগাত থৈ দিয়ে স্ক্ৰল কৰি। তাৰপিছত এই নামটো আপোনালোকৰ যিখিনি ফণ্ট হয়, ষ্টাইল হয়, লুকছটো অলপ চেঞ্জ কৰিব লাগিব। চ' তাৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত তলত আপুনি দেখিব এ আহিছে ন, চ' এত আপুনি টাচ কৰিব লাগিব। চ' তাৰপিছত এনেকৈ স্ক্ৰল কৰি কৰি ইয়াতে এ বি বুলি আপুনি লিখাব, এই ফণ্ট। চ' ইয়াতে গৈ পিনে আপোনালোকে মাই ফণ্টছত যাব। তাৰপিছত ফেজলাইজ চেজুটি ইউনিকোড এইটো আপুনি চিলেক্ট কৰিব। মানে মোৰ এইটো ফণ্ট ভাল লাগিছে, আপোনাৰ হয়তো বেলেগ ফণ্টো ভাল লাগিব পাৰে, যিটো ভাল লাগে চ' সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত অ'কে কৰিব। চ' তাৰপিছত আহিলে ধুনীয়া হৈ গ'ল। ইয়াতে আপুনি কালাৰটো মেনশ্যন কৰিব লাগে। চ' কালাৰ যেতিয়া লগাব তাৰ কাৰণে আপুনি কি কৰিব লাগিব, চাওক মই আপোনালোকক দেখুৱাইছিলোঁ গামোচাৰ কালাৰ বা ধৰি লওক অন্য কিবা কালাৰ। চ' ইয়াতো আপোনালোকৰ কিছুমান কালাৰ আছে, ইয়াৰে যিবিলাক কালাৰ হয়, চ' ইয়াৰে কালাৰবিলাক আপোনাক মই দেখাই আছোঁ। চ' ইয়াৰে কালাৰবিলাক আপোনাৰ কি হয়, গ্ৰেডিয়েণ্ট যেতিয়া কৰি দিব ইয়াৰে কালাৰবিলাক এনেকুৱা হয়। চ' দেখুৱাব ভালৰ কাৰণে এইটো মই চাইজটো আপোনালোকক বঢ়াই লৈছোঁ। চ' ইয়াৰ যিটো চাইজ হয়, চাইজটো মই আপোনালোকক অলপ ডাঙৰ কৰি লৈছোঁ, ঠিক আছে। চ' এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কালাৰ। চ' কালাৰ আপুনি গ্ৰেডিয়েণ্টত ক্লিক কৰিলে এনেকুৱা কালাৰ কিছুমান পাব। চ' এনেকুৱা আপুনি ৰাখিব পাৰে ৰাইট চিনত ক্লিক কৰি, নহ'লে আপুনি কালাৰটো যদি চেঞ্জ কৰে
চ' তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ইয়াতে চাব কালাৰ ওচৰত টেক্সচাৰ বা টেক্সচাৰ কিবা এটা শব্দ আছে। চ' ইয়াতে আপুনি ক্লিক কৰিব, তাৰপিছত ন' টেক্সচাৰ চিলেক্ট, ইয়াত আপুনি চিলেক্ট কৰিব নিজৰ গেলাৰীৰ পৰা। চ' ইয়াতে আপুনি গেলাৰীৰ পৰা চিলেক্ট কৰি, চ' দেখিছে এনেকৈ মই আপোনাৰ গেলাৰীত ওলাই পিনি ইয়াতে এখন গামোচাৰ ছবি আছে। আপোনালোকে কি কৰিব, কালাৰফুল ধুনীয়া যিখন ভাল কেমেৰাৰে উঠা এখন গামোচাৰ ফটো বা ধুনীয়া আপুনি ভাল ধৰি লওক বড়ো ট্ৰেডিশ্যনেল কাপোৰ এনেকুৱা আপুনি ল'ব পাৰে, যাৰ কাৰণে নামটো আপোনাৰ উজ্জ্বল কালাৰফুল দেখা যায়। চ' মই জাষ্ট গামোচাটো আপোনাক লৈ দেখুৱাইছোঁ। চ' ইয়াতে গামোচাটো ক্লিক কৰিলে তাৰপিছত আপুনি যিখিনি অংশ বিচাৰে ল'বৰ কাৰণে সেইখিনি অংশ লৈ ল'ব। চ' মই আপোনাৰ দেখুৱাই আছোঁ। এইখিনি অংশ মই লৈছোঁ, লৈ পিনে ইয়াতে আপুনি কি কৰিব, ৰাইট চিনত ক্লিক কৰিব। এতিয়া চাওক আপোনাৰ নামটো গামোচাৰ হৈ গৈছে। চ' ইয়াতে নেক্সট আপুনি কি কৰিব লাগিব, এইটো আপুনি মিলাব পাৰিব গামোচাৰ এইটো কিমানমান আপুনি উজ্জ্বল কৰিব পাৰে। চ' ইয়াতে আপুনি মিলাই ল'ব পাৰিব। ধৰি লওক মই আপোনাৰ এনেকৈ ল'লোঁ। তাৰপিছত আপুনি কি কৰিব লাগিব, আকৌ নামত ক্লিক কৰি পিনে আপুনি গৈ পিনে তাৰপিছত আপুনি কি ক'ব, ইয়াতে বিভিন্ন ধৰণৰ বস্তু আপুনি ইয়াতে দিব পাৰে। ধৰক নিজৰ যদি আপোনাৰ কিছুমান বস্তু আছে, নিজৰ ফটোও লগাব পাৰে। চ' মই তাৰ কাৰণে আপোনাৰ কি কৰিছোঁ, এটা ধুনীয়া পখিলাৰ চিম্বল ইয়াতে লগাই দিম। চ' কাষত যে আছে আপোনাৰ এটো চাইডে মানে চাৰিকোণীয়া, ইয়াতে আপুনি ক্লিক কৰিব। তাৰপিছত ইম্পৰ্ট যিটো অপশ্যন আছে, ইম্পৰ্ট অপশ্যনত ক্লিক কৰিব। ইম্পৰ্ট অপশ্যনত ক্লিক কৰাটো আপোনাৰ গেলাৰীটো খোল খাব। চ' গেলাৰীত অহাৰ পিছত মোৰ ডাউনলোড অপশ্যনত আছে, এই পখিলাটো মই আপোনাৰ লৈ লৈছোঁ। ইয়াতে আপুনি ক্লিক কৰিব। চ' চাওক পখিলাটো ইয়াত আহি গৈছে। ইয়াকো আপোনালোকে এনেকুৱা এডজাষ্টমেণ্ট কৰিব পাৰে যিমানখিনি আপোনাৰ প্ৰয়োজন। চ' এতিয়া চাওক আপোনাৰ যিখন পিকচাৰ আছিলে এইটো কিমান ধুনীয়া হৈ গৈছে, বা এইটো আপুনি আৰু অলপ ডাঙৰ কৰি দিব পাৰে। চ' চাওক কিমান ধুনীয়া হৈ গৈছে। চ' এনেকৈ আপুনি যিবিলাক নেকি বৰ্তমান এতিয়া ফেচবুক বা নিজৰ হোৱাটছআপ ডিপিবিলাক চেঞ্জ কৰি আছে, চ' এনেকৈ আপুনি বনাই ল'ব পাৰে বিভিন্ন ধৰণৰ ষ্টাইলত। চ' যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক। আৰু নেক্সট যদি আপোনাক এইবিলাক যিবিলাক পখিলা, ফুল বা বেকগ্ৰাউণ্ড পিকচাৰ এইবিলাক যদি আপোনাক লাগে, তাৰ কাৰণে মোৰ হোৱাটছআপ নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। চ' আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰি পিনে লৈ ল'ব পাৰে। ধন্যবাদ। বন্ধুসকল, এই যিটো ভিডিঅ' এই ভিডিঅ'টোৰ লাইক বা কমেণ্টছৰ ওপৰতে নিৰ্ভৰ কৰি মই ছেকেণ্ড পাৰ্ট বনাম। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্টছ নকৰিলেও মই ছেকেণ্ড পাৰ্ট বনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।